जय श्री राम गाइस, वेलकम टू दीपक गगৈ ब्लॉग्स। आज मैं गई आसो नकौं डायरेक्ट देखाम तो बोल 1 2 और 3 बिहु বুলি ক'লে মানে থাকিব নোৱাৰো তো এইখন মোৰ স্কুটি তো বলক বেছি দেৰি নকৰো। तो बंधुসকল আমি উপস্থিত হৈছোঁ এয়া আমাৰ সকলোৰে পৰিচিত সকলোৰে চিনাকি দিলীপ বৈষ্ণৱ খুৰা। এওঁক আজি ক'ত যাব? লুমখুঙত যাব, তেতেলিয়াত যাব। তাত কি হ'ব আপোনাক পিছত জনাম, এতিয়া নহয়, পিছত আপোনাক জনাম গোটেইখিনি। তো আমি ৰেডি যাবলৈ, হয়নে খুৰা? তো বলক। এই আমি যাবলৈ আৰম্ভ কৰিলোঁ তেতেলিয়াৰ লুমখুং। তাত বোলে সোণালী জয়ন্তীৰ উপলক্ষে বিহু আয়োজন কৰিছে। তো বলক, তো বন্ধুসকল আহি পাই গ'লোঁ তেতেলিয়াৰ লুমখুঙৰ বিহু। তো বলক ভিতৰলৈকে যাওঁ। তো ইয়াত আহি লগ পালোঁ আমাক কাশ্মীৰী। তো ইয়াত তোমাৰ ঘৰ ওচৰতে নেকি? বা ঘূৰিবৰ কাৰণে আচ্ছা। আজি কিবা ৰূপালী বিহু নেকি? সোণালী জয়ন্তী আচ্ছা। এইয়া চলি আছে প্ৰগ্ৰেম। সেই সৰু সৰু মাইনাকেইজনী ডান্স চাওক। লগ পালোঁ কাক? মিমিং। আমাৰ ঘৰৰ ছোৱালীকে লগ পালোঁ ভাই। কি কৰিব আহিছা ইয়াত? ইয়াতে বিহু নাচিব আহিছোঁ। বিহু বা কোনো দলটোৰ নাম কি? কলংবৰীয়া আঞ্চলিক বিহু। কলংবৰীয়া এই আমাৰ দিলীপ বৈষ্ণৱ খুৰাক আদৰিব আহিছে কমিটিৰ মানুহসকলে। আৰু অলপ সময় পিছতে আমি বিহু ডান্স আকৌ চাম নে কি কয়? তো বন্ধুসকল বলক এতিয়া আমি অলপ বিহু চাওঁ নে কি কয়? তো গাইজ ভিডিঅ'টো চাই কেনেকৈ পাইছে কি পাইছে জনাব আশা কৰিছোঁ। ভিডিঅ'টো চাই ভালে পাইছে। তো আজিলৈ ইমানে, টাটা এণ্ড বাই বাই।